ৰাতি হ'লে নেকি আজি? ইমান সোনকালেনো ৰাতি হয় না? এবটলে খাইছিলোঁ। এবটল খাই ইমান নিচা লাগিলে। মালতী বাই বৰ কাৰা মাল বনাই দেই। মানুহ যেনেকুৱা মালো সেনেকুৱা। আগতে কি কৈছোঁ না পিছতে কি কৈছোঁ ধৰিবই পৰা নাই একো। বৰ কাৰা মাল দিলে দেই আজি। মোৰ চব টেনশ্যন দূৰ হৈ গ'ল। চব টেনশ্যন ফাটি গ'ল মোৰ। ল'ৰাই মেট্ৰিক দিছিলে। মেট্ৰিকটো পাছ কৰিব নোৱাৰিলে। দুখনত বেয়া হ'ল। লগৰ চবে পঢ়িবলৈ গ'ল। আমাৰ এইটোহে নাই। খতম। টাটা বাই বাই। নগেন মাষ্টৰ স্কুলত কি পঢ়ালে জানো? একো এটা নোৱাৰে ল'ৰাটোৱে। নগেন মাষ্টৰ ইমান সুনাম আছে। মোৰ ল'ৰাটোক কিয় পাছ কৰিব নোৱাৰিব? মোৰ ল'ৰাটোক কিয় পাছ কৰাব নোৱাৰিলে সি? বেলেগৰ চবৰ ল'ৰা পাছ কৰাই দিলে। অকল মোৰ ল'ৰাটোৱে থাকি গ'ল। মইতো জীৱনত মেট্ৰিক পাছ কৰিব নোৱাৰিলোঁ নে? মোৰ ল'ৰাটো মেট্ৰিক পাছ কৰিব নোৱাৰিলে। কি পঢ়ালে নগেন মাষ্টৰে হা? কি পঢ়ালে মোৰ ল'ৰাটোক? এইবোৰ দুখতে মই মদ খাওঁ। মই মদ এনেকৈ নাখাওঁ। বহুত দিনৰ মূৰত এদিন খাওঁ। কিন্তু এনেকুৱাকৈ খাওঁ, উঠিব নোৱাৰাকৈ খাওঁ মই। আজি অলপ কমেই হৈছে। ল'ৰাটোক অলপ বুজাবলৈ আছেতো। মাকজনীকো অলপ বুজাব আছেতো। সেইকাৰণে আজি অলপমান কমকৈ খাই আহিছোঁ। আৰু মন গ'লে আজি নগেন মাষ্টৰ ঘৰলৈ যাম। চব কৈ থৈ আহিম। কিয় মোৰ ল'ৰাটো পাছ কৰিব নোৱাৰিলে? মোক চিনি পোৱা নাই? কোন হয় মই? কোন হয়? মই কান্দুৱাৰ বাপেক। কান্দুৱাৰ বাপেক। কোন কান্দুৱা? কোন কান্দুৱা? অঁ কান্দুৱা মোৰ ল'ৰা। কান্দুৱাৰ বাপেক মই। কান্দুৱাৰ বাপেক। চিনি পোৱা নাই মোক নগেন মাষ্টৰে? হা? কান্দুৱাৰ বাপেক হয় মই। কোন হয় এইটো? কান্দুৱাৰ বাপেক নহয় জানো এইটো? ইমান গধূলি ক'ৰ পৰা আহিলি? কোন কান্দুৱা? মই চিনি নাপাওঁ কান্দুৱা চান্দুৱা। কেলে? এই ঘটীয়া মোৰ পুতেক যে। কান্দুৱা আমাৰ স্কুললৈ পঢ়িছিলে যে। এইবাৰ মেট্ৰিক দিছিলে বেয়া হ'ল। সেইটো কান্দুৱা। হয় মই তৰে বাপেক। সদায় গেলা ভাত খাই আহি পুতেকক কি শিক্ষা দিবি? হা? সেইকাৰণে কান্দুৱা পৰীক্ষা বেয়া হ'ল। এনেই কান্দুৱাই পঢ়াত চোকায়। কিন্তু স্কুলত ভালকৈ নপঢ়াৰ কাৰণেহে ফেইল কৰিলে। আৰে স্কুলৰ বদনাম দিব আহিছে হা? স্কুলৰ বদনাম দিব আহিছে। নিজৰ পুতেকে ভালকৈ নপঢ়িলে এতিয়া স্কুলৰ বদনাম দিব আহিছে হা? কি বেয়া হ'ল? হা? কি বেয়া হ'ল পুতেকৰ? ইংৰাজী আৰু অংক। কিমান পাইছিলে? ইংৰাজীত কিমান, অংকত কিমান পাইছিলে? ইংৰাজীত 15, অংকত 15। দুইটা মিলাই 30 পাইছিলে। দুইটা মিলালে পাছ কৰে। মানুহটোক পোন হ'ব নোৱাৰাকৈ খাই আহিবি আৰু স্কুলত বদনাম দিব আহ তই। ঘৰত নপঢ়ে, বুজালেও নুবুজে, কথা ক'লে নুশুনে, এতিয়া মাষ্টৰক দুখ দিব আহিছে হা? লাজ নালাগে হা? কি লাজ কৰিবলৈ আছে হা? কি লাজ কৰিবলৈ আছে? স্কুলত নপঢ়া হ'লেতো কেনেকৈ পাছ কৰে? আমি ঘৰত কেনেকৈ পঢ়াম? কিবা বুজি পাম জানো আমি? আমি নিজে মেট্ৰিক পাছ নহয়। কেনেকৈ পঢ়াম আমি? অসমীয়াটো যে ভাল কৰিলে সেইটোৱে বহুত। অসমীয়াটো বেয়া হোৱা হ'লে কিন্তু কথা বেয়া আছিলে দেই। পুতেৰক বাইক লৈ দিবি। বাইকৰ পিছত ছোৱালী বহাই ঘূৰি ফুৰিব, পাৰ্কলৈ যাব এই সৰুতে। আৰু এতিয়া পঢ়াত বেয়া হ'লে মাষ্টৰক দুখ দিবি, স্কুলক দুখ দিবি হা? ঠিক আছে মোৰ ল'ৰাই বেয়া। যত যি মোৰ ল'ৰাই বেয়া। ঠিক আছে এতিয়া? নিজে মদ খাবি, ভাং খাবি, ল'ৰা ক'ত ভাল হ'ব হা? ক'ত ভাল হ'ব? কি শিক্ষা দিবি ল'ৰাক? কি শিক্ষা দিবি? গধূলি হ'লে অকল মদ খোৱা। আপুনি কি নাখায়? মদ নাখায়? মদ নাখায়? আমি খালোঁ কেতিয়াবা এদিন খাওঁ। তোৰ নিচিনা সদায় আমি নাখাওঁ। এতিয়া আপুনি ক'লে যায় হা? মই গধূলি ক'লে যায়? এতিয়া মই সেই মালতী বাই ঘৰৰ পৰা আহোঁগৈ, কাম এটা আছে। মালতী বাই ঘৰত? মালতী বাই ঘৰত কি কাম থাকিব পাৰে? মালতী বাই ঘৰততো চবে মদ খাবলৈহে যায়, ঘৰতো বেলেগ কামত নাযায়। হা? মোৰ বেলেগ কাম এটা আছে সেইকাৰণে যাওঁ। ঠিক আছে যা। কান্দুৱা বাপেকে কেনেকৈ জানিলে মই মদ খাওঁ বুলি? নিশ্চয় মালতীয়ে ক'লে। তাক মাষ্টৰ মানুহৰ কথা এনেকৈ কৈ ফুৰিব নালাগে নহয়। মোৰো কিবা মান সন্মান বুলি কথা এটা আছে। যা ডিঙি গুৰিলৈকে খাই আগে যা। তয়ো যা। মালতীয়ে পূৰা বনাই থৈছে 2 বটলমান, যা খাই লগে। চালা মোক মদ খাই বুলি ক'বলৈ আহে হা? মোক ক'বলৈ আহে। সি নিজে কি কৰিবলৈ যায় তালৈ? নিচাটো আজি পূৰা লাগি গৈছে দেই। টেনশ্যনো লাগি গৈছে। কি হ'ল মা? কি কৰিবলৈ চিৰি আছ?
মই দিনতে মালতী বাহিৰত ঘূৰি গৈ থকা দেখিছিলোঁ ক'লৈ গৈছিল আকৌ থকা যে নাজানো হ'ব গৈছোঁ মা দেতা ইয়াত কিটো কৰি আছ ক'লৈ যাৱ তই হা ক'লৈ যাৱ ইমান গধূলি মায়ে বিচাৰি নিব কৈছে হেই চালা মই গৰু নেকি মোক বিচাৰি নিবলৈ হা মই মানুহ মই নিজে ঘৰলৈ যামতো নহয় মায়ে ঘৰত হেলা কৰিছে কি বুলি হেলা কৰিছে মায়ে হা কি বুলি হেলা কৰিছে এইটো ক'লৈ গ'ল গ'লা বুলি হেলা কৰিছে গধূলি হ'লা ওলাই যাব জানে ঘৰলৈ আকৌ আহিব নাজানে গধূলি হ'ল বুলি ক'লে সেই গেলা সোপা খাইহে ঘৰ মাহি বুলি কৈ আছে আকৌ ঠিক আছে বৈ মই গৈ আছোঁ বৈ উঠাই দিব লাগিব নেকি দাদা নালাগে মই যাব পাৰিম তই বৈ গৈ থাক বৈ চালা কান্দোৱা মানে মোক খেলা কৰি আছে হা মোক খেলা কৰি আছে কিমান টেনশ্যন মইহে জানিছোঁ ঘৰখন কিমান কষ্ট চলাইছোঁ মইহে জানো ক'ত বুজিব মাইকী মানুহে হা ক'ত বুজি পাব আৰু এই কান্দোৱা চব মাকৰ পৰাই বেয়া হৈছে মাকে লুকাই চুৰ কৰি পইচা দি ল'ৰাটো বেয়া কৰি পেলালে আজি গোটেই স্কুলখনৰ ভিতৰত সিয়ে বেয়া কৰিছে একমাত্ৰ কাৰণ মাক আজি তাক হেল্ল' কান্দোৱা মাক কি খবৰ কি কৰিছা মইহে জানিছোঁ কিমান টেনশ্যনত খাইছোঁ চৈকিয়া পুতেক বৰা পুতেক চবেই পাছ কৰিলে গোটেই স্কুলখনত মোৰ ল'ৰাই অকলে বেয়া কৰিলে নগেন মাষ্টৰ ভালকৈ নপঢ়ালে নেকি সেইকাৰণে বেয়া কৰিলে মইতো ল'ৰাটোক চব দিছিলোঁ টকা পইচা কিতাপ পাতি বাইক পকেট খৰচ চব দিছিলোঁ মোৰ ল'ৰাই কিয় পৰীক্ষা বেয়া কৰিব হা কিয় বেয়া কৰিব এতিয়া মোক দুখ দিব আহিছ হা মোক দুখ দিব আহিছ মোৰ পকেটৰ পৰা যে পইচা চুৰ কৰি তাক কিমান দিলি তাৰ হিচাপ আছে জানো কিবা হা ল'ৰাটোৱে বাইক এখন খুজিছে দি নিদিয় কেলে কোনে কৈছিলে লাজ নাই তোৰ লাজ নাই নিজে চলি দি পুতেৰক বেয়া কৰিলি এতিয়া মোক দুখ দিব আহিছ হা মোক দুখ দিব আহিছ এতিয়া বৰুৱানী চৈক্যানীহঁতৰ আগত কেনেকৈ ওলাবি লাজ নালাগিব তোৰ সিহঁতৰ ল'ৰাকেইটাই ফাৰ্ষ্ট ডিভিজন মাৰি পাছ কৰিছে মই এইটোৱে আকৌ ফেইল কৰিলে ঘৰৰ বস্তু চব বিকি খতম কৰিলে বাইকত তেল ভৰালে আকৌ দুখ দি আছ মোক আৰু শুন কাইলৈ ৰাতিপুৱা স্কুললৈ গৈ ল'ৰাটো এডমিশ্যন কৰি থৈ আহিবি কম্পাৰ্টমেণ্ট দিব কম্পাৰ্টমেণ্ট বুজিলি ইংলিছ আৰু অংকত কম্পাৰ্টমেণ্ট দিব তাক মেট্ৰিক পাছ কৰাবই লাগিব গম পালি মোৰ ল'ৰা ডক্টৰ বা ইঞ্জিনিয়াৰ বনিবই লাগিব বুজিলি কাইলৈ ল'ৰাটোক লৈ এডমিশ্যন দি থৈ আহিবি হা ল'ৰাটো মুঠতে যেনে তেনে পাছ কৰোৱাবই লাগিব নগেন মাষ্টৰক মই কৈ থৈ আহিছোঁ কাইলৈ মুঠতে ল'ৰাটো লৈ যাবি সি পাছ কৰি ডক্টৰ ইঞ্জিনিয়াৰ বনিবই লাগিব নহ'লে আজিকালি কোনে মানুহ পাতিব হা কোনে মানুহ পাতিব বেলেগে পঢ়ি শুনি চব ডাঙৰ মানুহ হ'ব মই এইটো কি হ'ব হা কি হ'ব নহ'লে কাইলৈৰ পৰা সি আৰু ক'তো যাব নাপায় ৰাতিপুৱা গধূলি পূৰা কিতাপ পঢ়িব লাগিব